हाय हेलो नमस्कार वेलकम बैक टू आवर यूट्यूब चैनल पल एंड कस्तूरी ब्लग। तो बाल्य विवाहर ऊपर जी सरकारे आईन उलियाइছে तो भालेই কৰিছে কিন্তু মই বুজি নাপাওঁ এটা কথা যে চৰকাৰে যিকোনো আইন মানে যিকোনো ব্যৱস্থা 2-3 দিন মানৰ কাৰণে লয় তাৰ পাছতে আকৌ নোহোৱা হৈ যায়। তো সেই তেনেকুৱাটো নহয় ন, যিটো আইন মানে যেতিয়াৰ পৰা আছে তো তেতিয়াৰ পৰা চলি থাকিব লাগে অনিৰ্দিষ্ট কাললৈ, আৰু মানে কেইদিনমান চলিলে আৰু নাইকিয়া হৈ যায় হঠাৎ, তেনেকুৱা মানে ভাল নালাগে। তো তেনেকুৱা যাতে নহওক। তো আৰু 4000 মানে কি যে স্বামীক মানে গ্ৰেপ্তাৰ কৰিছিল আৰু জেল হ'ব বুলি কৈছিল। তো মানে কি জেল বৰ্তমান নহয়, পোনপ্ৰথমে নটিচ আহিব তেওঁলোকৰ ঘৰত। যিসকলে 14 বছৰৰ তলৰ বিবাহ কৰাইছে মানে তেওঁলোকৰ জেল হ'ব, আৰু যিসকলে 14 বছৰ ওপৰত বিয়া কৰাইছে মানে তেওঁলোকৰ জেল নহয়। গতিকে মানে ৰাইজে মানে যি কৰিছে মানে ৰাইজে নজোকাৰিলে নৈবই, যিহেতু মানে ৰাইজৰ কাৰণতে এইবিলাক হৈছে। আৰু এতিয়া আইনমতে চাবলৈ গ'লে মন্ত্ৰীৰ পৰা MLA সৰু সুৰা আদি কৰি মানে সকলোৱে জেল হ'ব যিটো আইন হিচাপত চাবলৈ গ'লে। কিন্তু এতিয়া বৰ্তমান আকৌ চেঞ্জ কৰি দিছে আইনটো, 14 বছৰৰ তলত যিসকলে বিয়া পাতিছে সেইসকলৰহে হ'ব জেল। চৰকাৰৰ সকলো আইন মানে আমি মানে ফ'ল' কৰোঁ আৰু সকলোৱে ফ'ল' কৰে যিহেতু। তো কেইদিনমানৰ আগতে মানে 2 দিনমান হৈছে আজি এজনী মহিলা আৰু এজনী ছোৱালী আত্মহত্যা কৰিছে তেওঁলোকে। তো মানে এই নিউজটোৰ ওপৰত মানে ভয়তে ছুইচাইড কৰিছে। তো এনেকুৱা যাতে নহওক, তো প্ৰত্যেকটো পৰিস্থিতিৰ সন্মুখীন হৈ মানে আপোনালোকে জিকিবলৈ চেষ্টা কৰক, পৰিস্থিতিৰ সন্মুখীন নোহোৱাকৈ ভয় খাই এইবোৰ নকৰিব কেতিয়াও। আৰু যোৱাকালি এজনী ছোৱালীক মানে 3 দিন ধৰি 2জন যুৱকে ধৰ্ষণ কৰিছে 3 দিন ধৰি, আৰু সেইবোৰৰ ওপৰত বিশেষকৈ চৰকাৰে গুৰুত্ব দিয়ক। আৰু মই কিনো কম, ইমানেই কৈছোঁ। আৰু চৰকাৰে মানে কি হৈছে, কেইদিনমানৰ আগতে পাঠান ফিল্মখন ৰিলিজ হৈছিল, আৰু সেই ফিল্মখনত মানে শ্বাহৰুখ খানক যিহেতু চিনি নাপাওঁ বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে, আৰু সেই ভিডিঅ' ক্লিপটো আপোনালোকে চাই লওকচোন নিজে। প্ৰথম কথাটো হৈছে যে মই শ্বাহৰুখ খানৰ কোনো ফেন নহয়, কাৰণ মোৰ চিনেমাৰ যিটো টেষ্ট সেই টেষ্টৰ লগত শ্বাহৰুখ খান নাইবা সলমান খানৰ ফিল্মত ঠিক তেনেকৈ মানে নিমিলে। সেইটো কাৰণে মই তেওঁৰ ফিল্ম তেনেকৈ নাচাওঁ। কিন্তু শ্বাহৰুখ খানক চিনি নাপাওঁ বুলি কোৱাটো যদি মই আজি কওঁ তেতিয়াহ'লে মোক মানুহে পাগল বুলি ক'ব। মই মুখ্যমন্ত্ৰীয়ে কি কৈছে কি নকৈছে সেইচব শুনা নাই, শুনিবলৈ মোৰ সময় নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে বহুত কিবা কিবি কয়, সদায় কৈয়ে থাকে, তেওঁৰ কোৱাটোৱে হেবিট। আজি ৰাতিপুৱা ৰোহটক ইউনিভাৰ্চিটিৰ ফিল্ম এপ্ৰিচিয়েশ্যন কোৰ্চৰ মোৰ ফ্ৰেণ্ড এজন, তেওঁ প্ৰফেচাৰ হয়, তেওঁ কৈছে যে ভাই তোমাৰা চিফ মিনিষ্টাৰ কা ক্যা হৈ গয়া, শ্বাহৰুখ খান কো পাতা নেহি। তো এইটো বৰ লাজৰ কথা। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই চেনেলৰ থ্ৰু দি মই অনুৰোধ কৰিছোঁ যে আপুনি এজন চেঙেলীয়া ল'ৰা নহয় যে যি ইচ্ছা তাকে ক'ব। আপুনি এটা পদত আছে, এটা সাংবিধানিক পদত আছে, অসমৰ মুখ্যমন্ত্ৰী। গতিকে এই চব বেবেৰী বেং কথা কোৱাটো আপোনাৰ পক্ষে নাসাজে, আমি লাজ পাওঁ। তেওঁ কৈছে যে শ্বাহৰুখ খানে, বহুতে মোক ফোন কৰে, শ্বাহৰুখ খানে মোক ফোন কৰিলে কিবা প্ৰব্লেম হ'লে মই চাম। তাৰমানে কিবা প্ৰব্লেম হ'লে শ্বাহৰুখ খানে ফোন কৰিবই লাগিব নেকি? এইটোতো সাংঘাতিক স্বেচ্ছাচাৰী মনোভাৱৰ পৰিচয়। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আমি কি চাম, কি নাচাম, কি পিন্ধিম, কি খাম, সেইটো ৰাষ্ট্ৰই ঠিক কৰি দিব নেকি? এইটোতো হিটলাৰী ছিষ্টেম হ'ল। নাইবা কোনো অৰ্গেনাইজেশ্যনে ঠিক কৰি দিব নেকি যে আমি কি চিনেমা চাম, কি চিনেমা নাচাম? গতিকে এইচব বন্ধ কৰিব লাগে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া শ্বাহৰুখ আৰু পাঠান, তেওঁ শ্বাহৰুখক চিনি নাপায় নাই, কোনো কথা নাই। ইয়াতে এটা কথা চাব লাগিব যে শ্বাহৰুখৰ ফটো আমি নিউয়ৰ্কৰ টাইম স্কোৱাৰত দেখিবলৈ পাওঁ, বুৰ্জ খলিফাত দেখিবলৈ পাওঁ, কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফটো ক'ৰবাত লেম্প পোষ্টত, ক'ৰবাত টয়লেটৰ সন্মুখত, ক'ৰবাত চৰকাৰী আঁচনিৰ হেৰিত, যিটো আমাৰ টেক্স পেয়াৰে পইচা দি কিনে যিচব হেৰি বনোৱা হয়, আপোনাৰ চাইনবোৰ্ড বনোৱা হয়, সেইচব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফটো দেখিবলৈ পাওঁ। পাৰ্থক্যটো ইমানখিনিয়ে, বুজা মানুহে বুজি লওক। আৰু দ্বিতীয়তে, আজি শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী আছে, কালি নাথাকিবও পাৰে, কিন্তু শ্বাহৰুখ হৈয়ে থাকিব। আৰু মুখ্যমন্ত্ৰীয়ে মানে যি মন যায় তাকে ক'বলৈ লয়। মানে এজন ডাঙৰ মন্ত্ৰী বুলি আপুনি নিজকে যি মনত আহে তাকে ক'লে নহ'ব ন। অলপ মানে সকলোৱে যাতে কোনো যাতে মানে বেয়া আপোনাৰ বিষয়ে বেয়াকৈ ক'বলগীয়া নহয়, বেয়া ব্যৱহাৰ কৰিবলগীয়া নহয়, তেনেকুৱাকৈ কিছুমান কথা কওক বুলি আমি বিচাৰোঁ। আৰু আপোনাক চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক মই এটাই অনুৰোধ জনাইছোঁ। আৰু চাওক, আপোনাক সকলোৱে ভাল পায়, সকলোৱে শ্ৰদ্ধা কৰে, ভাল পায়। আৰু আপুনি এনেকুৱা মন্তব্য কিছুমান কিয় দাঙি ধৰে? আপোনাক এতিয়া মহিলাসকলেও বহুত বেয়া বেয়াকৈ ক'বলৈ লৈছে, আৰু মানে বহুত লোকে বহুত বেয়া মন্তব্য কৰিছে, যাতে এনেকুৱা নহওক তাকে মই ক'লোঁ। আৰু আত্মহত্যা বিষয়ক লৈ ক'ব বিচাৰিছোঁ। অৱশেষত আত্মহত্যা মানে কি, আপোনালোকে চাওক,
কোনো ভাঙি নপৰিব, তো ভয়ত আত্মহত্যা নকৰিব নিজকে। যিকোনো পৰিস্থিতি এটা সন্মুখীন হৈ আপোনালোকে মানে যিকোনো উপায় এটা পাবই ন, গতিকে মানে আত্মহত্যা নকৰিব, যাতে এইবোৰ নকৰে আগলৈকেও। তো তাকে ক'লোঁ আৰু আজিৰ ভিডিঅ'টো যিসকলে চাই আছে এটা লাইক আৰু এটা সৰুকৈ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু যিসকল নতুনে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ এৰিছোঁ, বাই বাই।